কন্তুনমান মরু মসিং কন্তুনমান মসাম মসাই মফলং কন্তুনমান মরাও রাংরাও কন্তুনমান থুক তাংলাই বৈমু চাও কাও এতিয়া আমি ইয়াৰ পিছৰ কাৰ্যসূচীত আগবাঢ়িছোঁ মূল কাৰ্যসূচীলৈ আগবাঢ়িছোঁ এতিয়া আছে আপোনাৰ লাইখুটা স্থাপনৰ বাবে আমাৰ পৰম আৰাধ্য আমি মেডাম মেফিত 7জন আমি পূজা কৰোঁ তাৰ বাবে আজি আমি টাই আহোমৰ পিতৃস্বৰূপ পৰম আৰাধ্য লেংডন বা ইন্দ্ৰ দেৱতাক আমি সেৱা জনাইছোঁ ইয়াৰ পিছতে আমাৰ খাওখাম জলাধিপতি মেডাম মেফিত আগস্থান দিয়া হয় তেখেতক সেৱা জনাইছোঁ ইয়াৰ পিছতে আছে আমাৰ জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱ বা দেৱী বুলি কোৱা হয় যাক আমি জাচিংফা বুলি কওঁ তেওঁলৈ আমি সেৱা জনাইছোঁ ইয়াৰ পিছতে আছে মুটকুম টাইকুম চন্দ্ৰ আৰু সূৰ্য দেৱতাক আমাৰ আহোমসকলে পূজা কৰি আহিছে তেওঁলোকলৈ আমি প্ৰণিপাত জনাইছোঁ ইয়াৰ পিছতে আছে আমাৰ শীত লামচাম বিজুলী ঢেৰেকনি বতাহ বৰষুণ সকলোৰ অধিকাৰী তেওঁলৈ আমি সেৱা জনাইছোঁ ইয়াৰ পিছতে মেইন মুখ্য উদ্দেশ্য হৈছে আমাৰ চাও দামফি অৰ্থাৎ বিতসকল এতিয়াও অসন্তুষ্ট হৈ আছে বিতসকল আমি সন্তুষ্ট কৰিবৰ কাৰণে দামফি পূজাক আমি পূজা দিওঁ এই চাও দামফিক আমি সন্তুষ্ট কৰিব লাগিব আৰু মুখ্য আমাৰ হৈছে আই লেংডিন পৃথিৱী মাতৃ যেহেতু পৃথিৱী স্ত্ৰীলিংগ আৰু পানী হৈছে পুংলিংগ তাৰ ভিতৰতে পৃথিৱীত সৃষ্টি হয় আহোমসকল প্ৰকৃতিবাদী নহয় জানো বাইদেউ প্ৰকৃতিবাদী গতিকে আমি আই লেংডিনক সেৱা ভাগি ধৰিম আৰু লগে লগে লাইখুটা স্থাপন হ'ব আৰু অলপ তাত খাওঁ অৰ্থাৎ জলদেৱতাক আমি অলপ তাত ঢালি দিম তাৰ বাবে আগবাঢ়িবৰ কাৰণে অনুৰোধ জনালোঁ বন্তি জ্বলাব এজন